স্বাগতম আসামিজ এক্ৰোবেট ইউটিউব চেনেললৈ। আজি আপোনালোকক মই দেখুৱাব লৈছোঁ এখন কৃষি ফাৰ্ম। যোনখন কৃষি ফাৰ্মত বৰ্তমান আপোনাৰ জলকীয়া, বাট, কেৰেলা, বগা কোমোৰা, লাও আদি বিক্ৰী কৰি থকা হৈছে আৰু কলো আছে। ইয়াত জলকীয়া ৰুই থৈ দিছে। ইয়াত জলকীয়া বাৰিষাৰ দিনত এনেই জলকীয়াৰ দাম যথেষ্টখিনি হয়। দাদাজনে এনেধৰণে খেতি কৰি জলকীয়া বাৰিষাৰ দিনত আপোনাৰ বজাৰত বিক্ৰী কৰি আছে। জলকীয়াকেইটা আপোনাৰ বাৰিষাৰ দিনৰ ওখ জেগাত ধুনীয়াকৈ কৰি ৰাখিছে, অলপ ডাব উঠাই পিনি, কিন্তু জলকীয়া ধুনীয়া জলকীয়া লাগিছে। লগতে আপোনালোকক দেখুৱাই আছোঁ, এয়া কেৰেলা। আপোনাৰ কেৰেলা বিক্ৰী কৰি থকা হৈছে। এনেকৈ চালি দি ধুনীয়াকৈ বেৰত বহুৱাই থৈ দিয়া হৈছে। আৰু সিপিনে আপোনাৰ আছে আদা আৰু কিবা হালধিও আছে। জলকীয়া কেইজোপা ভালকৈ লাগি আছে বাৰু। এয়া আপোনালোকে চাই লওক। আৰু এইটো হৈছে আপোনাৰ লাও কলি দিছে আৰু লাও লাগি আছে, বেছিও আছে। এনেধৰণে এখন সুন্দৰ পৰিৱেশৰ মাজত ফাৰ্মখন কৰি আছে কৃষি ফাৰ্ম। এয়া লাও লাগি আছে। আৰু আপোনালোকক দেখুৱাব লৈছোঁ, দাদাজনে এতিয়া বেঙেনা পুলি আৰু কবি পুলি, বন্ধাকবি পুলি, ফুলকবি পুলি এনেকৈ উলিয়াইছে আৰু ধনিয়া সিঁচি ৰাখিছে। এনেকৈ দি ত্ৰিপাল দি ৰাতি হ'লে বৰষুণ চৰষুণ দিলে ত্ৰিপালটো ঢাকি দিয়া হয়। এনেকৈ অলপ ওখ জেগা কৰি পিনি আপোনাৰ কবি কৰি ৰাখিছে। কবি পুলি বিক্ৰী কৰা হ'ব আৰু কেইদিনমান পাছত। আপোনালোকে পুলি যদি দৰকাৰ হয় যোগাযোগ কৰিব। মোৰ নম্বৰটো আপোনালোকক দিম স্ক্ৰীণত। এয়া চাই লওক আপোনাৰ বেঙেনা পুলি, আপোনাৰ হাজাৰ বেঙেনা পুলি। আৰু ইপিনে ইয়াত ধনিয়া সিঁচি ৰাখিছে, আপোনালোকে ধনিয়া নিব পাৰিব আৰু কেইদিনমান পাছত। এয়া ইপিনে আপোনাৰ বগা কোমোৰা আছিলে। এইবোৰ বগা কোমোৰা আপোনাৰ বহুত ডাঙৰ হৈছে, গুটি ৰাখি দিছে। আৰু বগা কোমোৰা আপোনাৰ বিক্ৰী কৰি শেষ হ'লগৈ। আৰু এয়া বগা কোমোৰাৰ লগতে বগা কোমোৰাৰ চালি আছিলে এইটো লগত। এইবাৰ আৰু লাও দি দিয়া হৈছে এইটো চালিত। আৰু এইপিনে আপোনালোকক কলবাৰীটো দেখুৱাই আছোঁ। এই বাৰিষাত পানী সোমাই অলপ কলটো বোলে অসুবিধা হ'ল, কিন্তু যথেষ্টখিনি হ'লেও এতিয়া ধুনীয়াকৈ উঠি আহিছে। আপোনালোক আজি এনেই ফাৰ্মৰ এখনত